দৌৰাদৌৰ কৰিব নালাগে, আপোনালোকে খালি খোজকাঢ়ি ফুৰক, তালটো বজাই দিব আৰু ইগৰাকীয়ে অনুসৰণ কৰিব আপোনাক। কৈ থাকিলে প্ৰতিযোগিতাৰ মাদকতা নাহিব। খোজকাঢ়ি আৰু আমাৰ মন্দিৰ শইকীয়া অকণমান পদধ্বনিটো নিদিবৰ কাৰণে অনুৰোধ জনাইছো। মন্দিৰ শইকীয়া কাষলৈ নাযাব, কাৰণ পদধ্বনিহে ধৰিব পাৰিব। গতিকে মন্দিৰ শইকীয়া দৰ্শকসকলে পিছৰ পৰা দেখা নাই। আমাৰ যথেষ্ট সময় থাকিব। এই সময়ৰ ভিতৰত নালাগে আচলতে। ঘনে বজাওক ঘনে বজাওক। আৰু মানে কবিতাও বজোৱা বজাব, সঘনাই বজাব আৰু বহুত দূৰলৈ যাব নালাগে। জেগাতে পাক দি থাকিলে ধৰিব নোৱাৰিব। ধৰোতাগৰাকী বেছি এক্সপাৰ্ট হ'ব লাগিব। কাণেৰে শুনি ভৰি পদধ্বনি অনুসৰণ কৰি ধৰিব লাগিব। পেলাই দিয়ে পৰি যাবগৈ।